কেনেকৈ জুইটো লাগিল? জুইটো আচলতে ইয়াতে লুজ কানেকশ্যন থকা বুলি আমি গম পালোঁ। কাৰণ ইয়াতে বৰপথাৰত যিটো ট্ৰান্সফৰ্মাৰ আছে, ট্ৰান্সফৰ্মাৰ ওচৰত যিটো মিটাৰ বক্সৰ পৰা যি ছাপ্লাই লাইনটো ওলাই গৈছে, তাতে লুজ কানেকশ্যন থকাৰ কাৰণে তিনিটা কেবুল একলগ হৈ এইটো জুইটোৰ উৎপত্তি হৈছে। ইয়াৰ আগত বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে জনাইছিল নেকি? আমি ইনফৰমেশ্যন মানে মকবুল ইয়াৰে যিটো কণ্ট্ৰেক্টৰ তাক জনাইছোঁ। তেওঁ হয়তো ACBত তেওঁ ফোন কৰি জুইটো মানে এই কি কয় হেৰিটো বন্ধ কৰি দিছে। কাৰেণ্টটো বন্ধ কৰি দিয়াৰ কাৰণে আমি জুইটো ৰাইজৰ সহযোগত, বৰপথাৰ ৰাইজৰ সহযোগত আমি জুইটো বালি আৰু পানীৰে নুমাবলৈ সক্ষম হৈছোঁ। এতিয়া কি আহ্বান জনাব বিভাগীয় কৰ্তৃপক্ষক? বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম অতি সোনকালেই ৰাতিৰ ভিতৰতে যাতে কাৰেণ্টটো দিয়াৰ ব্যৱস্থা কৰে, নহ'লে এই প্ৰকট গৰমত মানুহ খুব অসুবিধা হ'ব। এইটোৱে আমাৰ অনুৰোধ। কি হৈছিল ঘটনাটো? আজি সন্ধিয়া 9টা বজামানত আমাৰ এইটো ট্ৰান্সফৰ্মাৰত আগুন লাগিল। তো এইটো আগুন লগাৰ সৈতে সকলো ৰাইজে মানে আতংকিত হৈছোঁ আমি। তো পিছত আমি আহি চাওঁ যে আগুন মানে লাগি আছে, জুইখিনি লাগি আছে। জুইটো নুমুৱাত আমি মানে পানী আৰু বালিৰ সাহাৰ্য লৈ মানে বন্ধ কৰিব পাৰিলোঁ। এইটো কাৰণে মানে আৰু আমাৰ